যদি কোনোবাক লাগি এনেকুৱা গাড়ী এখন GTS উঠাই দিম আৰু 500 meters, turn right onto St. George Road. ধন্যবাদ গুগল, ধন্যবাদ ৰাস্তাবিলাক কোৱাৰ কাৰণে। ইয়াতে যদিও বহুত দিন থাকিলোঁ তথাপিতো ইমান বেছিকৈ কেতিয়াও ঘূৰা হোৱা নাছিলে। মানে বেছিকেলি জেনেৰেলি পাব্লিক ট্ৰেন্সপৰ্টতে, বাছত, ট্ৰেইনত এইবিলাকতে ঘূৰিছিলোঁ। সেইকাৰণে ৰাস্তাবিলাক ইমান চিনি নাপাওঁ। বাট এতিয়া লাহে লাহে চাইকেলখন লোৱাৰ পৰা বহুত ঠাই এক্সপ্ল'ৰ কৰিব সুবিধা হৈছে। গতিকে এতিয়া গুগল লগত লৈ পেলাই ইফালে সিফালে ঘূৰি থাকোঁ। বাকী আজিতো মই ওলাই আহিছোঁ, মই বিভিন্ন কামত ওলাই আহিছোঁ, লগৰ মানুহো লগ কৰিব লগা আছে। গতিকে ভাবিলোঁ একেলগে আপোনালোককো অকণমান ভিডিঅ'ত মেলবৰ্ণ দেখুওৱা। বাকী এনেকুৱাই। এতিয়া এই চাইকেল চলালে অকণমান এই ট্ৰেম লাইনৰ কাষত অলপমান দিগদাৰ হয়। তাৰমানে কিয়, যদি এই ট্ৰেমৰ লাইনবিলাক পিছলটো মানে লোৱাৰ যে, তো ইয়াত গ'লে অকণমান অসুবিধা হয় চাইকেলৰ কাৰণে। আৰু বৰষুণ থাকিলেতো আৰু দিগদাৰ হয়। তো এইটো অকণমান মানে কেয়াৰফুল। মই 2-3বাৰমান পিছলিছোঁ ইয়াতে। এই ঠাইখিনি মোৰ বহুত ভাল লাগে, কাৰণ এইখিনি ঠাইত এনেকুৱা খেজুৰৰ গছ বুলি কওঁ নেকি আমি এইবিলাক। তো মানে এই গছকেইডালে মানে এই ঠাইখিনিৰ সৌন্দৰ্যটো বহুত বেছিকৈ ভাল লগা কৰিছে। আৰু বাকী এইখিনি ঠাইৰ বিষয়ে ক'ব গ'লে মোৰ ৰাইট ছাইডৰ এইটো ৰেলৱে ট্ৰেকটো আছে আৰু এইকেইটা ষ্টেচন। তো এনেকৈ এতিয়া আমি চিটিলৈকে যাম। কেমেৰাত কিমান দূৰলৈকে আহিব নাজানো, কিন্তু সেই আগতে চিটিখন দেখা পায়। মোটামুটি ইয়াৰ পৰা এৰাউণ্ড 8 কিলোমিটাৰ। আমি ৰাস্তা পাৰ হ'লোঁ। তো এই যিটো চাইকেলৰ ৰাস্তা আছে, বাইক পাথটো, এই ৰাস্তাটো গোটেই এনেকৈ ৰেল লাইনৰ কাষে কাষে গৈছে। কেতিয়াবা এইফালে, কেতিয়াবা সেইফালে। এতিয়া আমি অকণমান আগত ৰাস্তাটো সেইফালে ক্ৰছ কৰিম, ৰেল লাইনটো। আৰু সেইটো আগত ষ্টেচন, অকণমান আগতে ট্ৰেইন আহিব, ৰাস্তা বন্ধ। তো ভালেই হ'ল। এতিয়া আপোনালোকে দেখা পাইছে, এইটো শব্দ শুনিছে। তো ট্ৰেইন আহি আছে এইফালে ষ্টেচনৰ পৰা সেইফালে। মই তোমাৰ আপোনাক দেখাব নোৱাৰোঁ কেমেৰাত, বাট সেইফালে। তো এইখিনি পেডেষ্ট্ৰিয়ান ক্ৰছ কৰাৰ কাৰণে আমাৰ যেনেকৈ ইণ্ডিয়াত থাকে ছেইম বস্তু। তো এইখন অট'মেটিক গেটবিলাক বন্ধ হৈ গৈছে। ট্ৰেইনখন যোৱাৰ পিছত গেট খুলিব আৰু আমি দিলে যাম। ট্ৰেইন গ'ল, এতিয়া গেট অট'মেটিক খুলি যাব। এয়া গেট খুলি গ'ল। লেটছ গ'। তো মই আগৰ ভিডিঅ' যোনে চাইছে তেওঁলোককো কৈছিলোঁ যে মেলবৰ্ণত, মানে বিশেষকৈ অষ্ট্ৰেলিয়াত ৰাস্তাবিলাক যিবিলাক চাইকেলৰ কাৰণে বনোৱা থাকে, একদম প্লেনিং কৰি পেলাই বনোৱা থাকে। দেখা পাইছে কিমান ধুনীয়া ৰাস্তা। তো এইখিনি এতিয়া মই য'ত আছোঁ এইখিনি মোটামুটি চিটি বুলিয়ে ক'ব পাৰি। কিন্তু চিটি তথাপিতো মেলবৰ্ণত মানে CBD বুলি কয়, যিটো চেণ্ট্ৰেল বিজনেছ ডিষ্ট্ৰিক্ট, অৰ্থাৎ মানে একদম মেইন চিটি যিটো চেণ্টাৰ, আমাৰ যেনেকুৱা ফেঞ্চি বজাৰ বা এনেকুৱা ঠাইখিনি। তো সেই এৰিয়াখিনি, তো সেইখিনি পাবলৈ আৰু মোটামুটি অলপ সময় আছে। আজিৰ ভিডিঅ'টোত মই সেইখিনি নেদেখাম। বাট লাইক এইখিনি ঠাই এতিয়া য'ত আছোঁ এইখিনি মেলবৰ্ণৰ মানে ক'ব গ'লে চবতকৈ বেছি ডিমাণ্ডৰ ঠাই, য'ত মানুহে বেছিকৈ থাকিব বিচাৰে এইখিনি ঠাই। কাৰণ এইখিনিৰ পৰা ট্ৰেম, ট্ৰেইন, বাছ, চিটি চব ওচৰত আৰু চববিলাক এক্সেছ কৰিব সুবিধা। সেয়া দেখিছে গাড়ীখন পিছুৱাই দিলে, কাৰণ সেই চাইকেলৰ লাইনত আহিছিলে। তো ইয়াত নিয়ম খুব কমেই মানুহে ব্ৰেক কৰে। তো ট্ৰেফিক ল' পূৰা ফ'ল' কৰে সকলোৱে। এতিয়া আমাৰ চাইকেলৰ ছিগনেল দিলে আমি চাইকেল পাৰ হৈ যাম। তো দেখা পালে এইটো এটা ক্ৰচিং আছিলে। তো ক্ৰচিংটো পাৰ হোৱাতেও কিমান সুব্যৱস্থিতভাৱে গোটেইখিনি বস্তু ঠিক ঠাক কৰি থোৱা হৈছে। আৰু আমি কেনেকৈ এতিয়া দুইফালে ৰাস্তা, গাড়ী যোৱা ৰাস্তা, মেইন ৰাস্তা, আৰু তাৰ মাজে মাজে ইমান ধুনীয়া সেউজীয়া ঘাঁহনিৰ মাজে মাজে আমাৰ চাইকেলৰ ৰাস্তা। গতিকে চাইকেল চলালে এক্সাৰচাইজো হয়, পইচাও ৰাহি হয়, আৰু চাইকেল চলোৱাৰ সময়ত বহুত ধুনীয়া ধুনীয়া দৃশ্য দেখা পায়। তো মনটো বহুত ভাল লাগি থাকে আৰু চাইকেল চলাব ইচ্ছা যায়। সেইফালে সেইটো হ'ল ষ্টেচন, মানে ইয়াৰে ওচৰৰ প্ৰেষ্টন ষ্টেচন বুলি কয়। তো এনিৱেজ চাই থাকক। এনেকুৱা বস্তুবিলাক চাব ইচ্ছা কৰিলে মোৰ চেনেলটো আপোনালোকে ফ'ল' কৰিব পাৰে।
আৰু মই সদায় এনেকুৱা বস্তু দেখুৱাব যেতিয়া সময় পাওঁ তেতিয়া দেখুৱাব চেষ্টা কৰোঁ। আপোনালোকে ভাবিব পাৰে যে মই গ্লভছ কিয় পিন্ধি আছোঁ ইমান ৰ'দত। তো দেখাত বহুত ৰ'দ কিন্তু বহুত বেছি ঠাণ্ডা আছে। অনুমানিক এতিয়া থাকিব লাগে এৰাউণ্ড 8 ডিগ্ৰী 10 ডিগ্ৰী তলত আছে। তো যদিও ৰ'দ বহুত বেছি বতাহ আছে, বতাহটোৰ কাৰণে বহুত বেছি ঠাণ্ডা লাগে। এনেতো ঠাণ্ডা এতিয়া অভ্যাস হৈ গৈছে, কাৰণ ৰাতিটো 4-3-2 ডিগ্ৰীয়ে থাকে। তো ইমান বেছি অসুবিধা নহয় বাহিৰত আহিব। কিন্তু সমস্যাটো হ'ল যেতিয়া বতাহ থাকে সেইটো চবতকৈ ডাঙৰ প্ৰব্লেম। তো এতিয়া বহুত বতাহ আছে। তথাপিতো চাইকেল অলপ সময় চলোৱাৰ পিছত অলপ ভাগৰ লাগে, তেতিয়া অকণমান গৰম উঠে। বাট আদাৰৱাইজ বহুত দিগদাৰ। Turn right toward Kendall Street, then turn left onto Kendall Street. প্ৰথম যেতিয়া চাইকেল চলাব আৰম্ভ কৰিছিলোঁ এইখিনি ঠাইত মোৰ অলপ ভয় লগা আছিলে। মানে এইটো 3-4টামান ৰাস্তা লগ লাগিছে, ট্ৰেন, বাছ, সৰু গাড়ী চব মানে একেলগে চলে, ক্ৰছ কৰে। তো অকণমান চাইকেলৰ কাৰণে এনেকৈ ৰাস্তাত চলাবৰ কাৰণে ভয় লাগিছিলে। মানে এইখিনি জেগাত চাইকেলৰ যিটো আছুতীয়াকৈ ৰখা ঠাই সেইখিনি ঠাই ইয়াতে নাই। তো বেচিকেলি মানে মেইন ৰাস্তাত চলাব লাগে। চাইকেল য'তে হ'লেও চলাব পাৰি, বাট ষ্টিল অলপ কম আছিলে কনফিডেঞ্চটো। কিন্তু এতিয়া অলপমান জানি পেলাই এতিয়া আই থিংক হয়তো অকণমান নাইকিয়া হৈছে। গতিকে সেয়া সেইখন দেখা পাইছে ট্ৰেম আহিছে সেইফালে। তো ট্ৰেম বাছ চব আমাৰ গ্ৰীণ লাইট হৈছে। বলক এতিয়া ফটাফট যাব লাগিব, নহ'লে পিছত আছে গাড়ী খুন্দিয়াই উৰাই দিব। তো এই ট্ৰেম লাইনৰ কথা কৈছিলোঁ, ইয়াতে অকণমান ক্ৰছ কৰোঁতে সাৱধান নহ'লে বহুত পিছলৈ তাৰমানে বহুত শ্লিপ হয়। 100 meters at the roundabout, take the third exit onto St. David Street. বাকী এইখিনি অহাৰ লগে লগে দেখা পালে এগেইন আৰু চাইকেলৰ কাৰণে মেইন এই ৰাস্তা এনেকুৱা বনাই থোৱা আছে। আৰু যিহেতু এইটো অকণমান বেছি ফাষ্ট যায় ইয়াতে গাড়ীবিলাক, সেইকাৰণে যাতে মানে গাড়ীয়ে ভুলতে চাইকেলৰ ফালে নাহে, তো বেছি ডিষ্টিংকৈ বেছি দেখা পোৱাকৈ মানে চাইকেলৰ ৰাস্তাটো বনাই থোৱা আছে। এতিয়া সেইখন গাড়ী ৰখিব লাগিব, কাৰণ ইয়াতে সদায় চাইকেল মানুহ আগত গাড়ী পিছত। তো মই ৰখিব লগা নাই, গাড়ী ৰখিব লাগিব। আৰু এইটো হ'ল ৰাউণ্ড এবাউট। ইয়াতে বেলেগ নিয়ম চাব লগা নাই, ইয়াতে সকলোৱে নিজৰ ৰাইটৰ ফালে চাব। যদি নিজৰ ৰাইটৰ ফালে একো গাড়ী নাই তো যাব পাৰে। তো মই মোৰ ৰাইটৰ ফালে চাইছোঁ, নাই চব সকলোৱে নিজৰ ৰাইটৰ ফালে চাই। অলপ কনফিউজন লাগিছিলে প্ৰথমতে, এতিয়া নালাগে। Turn left. কোৱা সাধাৰণতে কাম চলি থকা ঠাইত গাড়ীবিলাকক আহিব দিয়াটো ভাল। যদিহে গাড়ীবিলাকে অলৰেডি আহিছে ৰাস্তাত শেষ হয়, তো মই ৰখি দিওঁ, কিছুমানতো গুচি যায়।